ফ্ৰেণ্ডছ গুড মৰ্ণিং মানে আজি হৈছে কাতি বিহু তো কাতি বিহুৰ শুভেচ্ছা থাকিল সকলোলৈ নমস্কাৰ বন্ধুসকল তো কি খবৰ ৱেলকাম টু মাই ছেকেণ্ড চেনেল নৰেশ চাচা বুলি আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই মানে আমাৰ কাতি বিহু যিহেতু কাতি বিহুত ঘৰলৈ আহিলোঁ তো ঘৰৰ পৰা মই আমাৰ দাদাঘৰ তিয়ঘাট তো তিয়ঘাটত আমাৰ দাদাঘৰ মানে তো ইয়াত সোমাইছোঁহি তো ইয়াৰ পৰা মানে মই আজি মৈদাম চাবলৈ যাম বুলি ভাবিছোঁ আইদেউবাৰী তো বলক মৈদামটোৰ নাম হৈছে কাৰ নামত আছিলে গৌৰীনাথ সিংহৰ মাহীমাক নাফুকি আইতাক মৈদাম চাবলৈ যাম তো আপোনালোকক মৈদাম দেখাম তো বলক দেৰি নকৰোঁ ভিডিঅ'টো তো বলক ভিডিঅ'টো আৰম্ভ ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু তো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো মোৰ লগত হৈছে মোৰ লগৰজনী ইয়াৰ নামটো হৈছে প্ৰণামী তো দেখাই আছোঁ আপোনালোকক বলক আইদেউবাৰী বাগান আপোনালোকক দেখাইছোঁ চাওক না গাইজ বন্ধুসকল ফাইনেলি আমি মৈদাম পালোহি তো বলক দেখাইছোঁ আপোনালোকক তো বন্ধুসকল এয়া দেখিবলৈ পাইছে এইটোৱে আছে মৈদামটো তো ওপৰলৈ উঠি যাম তো বলক মৈদামৰ গোটেই চাৰিওফালে দৃশ্য দেখাইছোঁ গোটেই চাহ বাগানেৰে মানে আৱৰি আছে মৈদামটো ইমান ধুনীয়া কিন্তু চফা কৰা হোৱা নাই চফা কৰিব আগতে কৰিছিলে এতিয়া বহুত দিন হ'ল কৰা নাই চাগে সেইকাৰণে পূৰা হাবি আছে তো গাইজ ভিউটো চাওক না একদম কি ক'ম আৰু চাহ বাগানৰ মাজত মৈদামটো চাৰিওফালে একদম ধুনীয়াকৈ ফাইনেলি মৈদাম চালোঁ এতিয়া ওচৰতে আইদেউ পুখুৰী এটা আছে তো পুখুৰীটোলৈ যাম আপোনালোকক দেখাইছোঁ বলক তো বন্ধুসকল ফাইনেলি মই আহি পাই গ'লোঁ আইদেউবাৰী পুখুৰী তো ইয়াত কিছুমান কথা লিখা আছে তো ওপৰতে কথাখিনি আছে তো নুবুজালেও হ'ব দেখাইছোঁ পুখুৰীটো কেনেকুৱা লাগে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো অকণমান ছাবস্ক্ৰাইব এইবিলাক কৰি দিব আৰু যিহেতু কম হৈ আছে আৰু মোৰ ছাবস্ক্ৰাইবাৰ তো সেইটোৱে অনুৰোধ কৰিছোঁ আপোনালোকক যিমান পাৰে আৰু শ্বেয়াৰ কৰিব क्या सोच है रे तेरी मानना पड़ेगा যিহেতু নতুনকৈতো খুলিছোঁ ভিডিঅ'বিলাক চাই কমেণ্ট কৰিলে গম পাম ভাল হৈছে না বেয়া হৈছে না আপোনালোকে কমেণ্ট কৰিব প্ৰকৃতিৰ অবিহনে জীৱন অসম্ভৱ যিহেতু প্ৰকৃতিয়ে আমাৰ যি অক্সিজেন সেয়া মানে আমাৰ যোগান ধৰে বুলি ক'ব পাৰি তো আমি গছ গছনি কাটিব নালাগে বুলি সকলোৱে জানে হ'লেও কাটে কিন্তু আমি এইটো কৰিব নালাগে পুখুৰীৰ পাৰে পাৰে ইমান ধুনীয়া গছ শাৰী শাৰীকৈ লগাই আছে চক না গাইজ ভিউটো চক মোকতো বহুত ভাল লাগিছে আপোনালোকে আহি চাব এবাৰ নিজে গম পাব যিহেতু এনেও পুখুৰী পাৰত মানুহৰ আহিলে টেনশ্যনবিলাক আৰু মানে এনেই আৰু মানে যিবিলাক মানুহৰ মানে হেৰি মানে এইবিলাক একদম মনটো মানে কি ক'ম আৰু ফ্ৰেছ হৈ যায় বুলি ক'ব পাৰি আৰু পুখুৰীৰ পৰা একদম মিহি মিহিকৈ বতাহ মাৰি থাকে আৰু কি ক'ম গাইজ যিহেতু মানুহতকৈ শ্ৰেষ্ঠ কোনো নাই তো আমি প্ৰকৃতি ধ্বংস কৰাতকৈ আমি সংৰক্ষণ কৰিব লাগে যিহেতু আমাৰ নৱপ্ৰজন্ম যাতে আমাৰ এইবিলাক থাকি যায় তো পুখুৰীটো চালোঁ
কাতি বিহু বুলি সৰু সুৰা ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়ালোঁ। তো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। পুখুৰীটো আপোনালোকক গোটেই চাৰিওফালে এবাৰ দৃশ্যটো দেখাই দিছোঁ। তাৰপিছত ভিডিঅ'টো ইয়াতে এণ্ড কৰিম। তো ভিডিঅ'টো চাই এনেকুৱা পালে জনাব। বাই বাই।